হাই গাইজ, এতিয়া আমি গৈ আছোঁ মেঘালয়। কালি যে কৈছিলোঁ মেঘালয় যাম, আজি মেঘালয় আহি আছোঁ। চাইকেল লৈ আহিছোঁ গোটেইকেইটাই। আৰু আছে 40 কিলোমিটাৰ আছে আৰু 40 কিলোমিটাৰ হ'লে আৰু পাই যাম। আগত আৰু গৈ আছে, দলং এখন পাইছোঁ, এখন অলপ ওখ। ৱাও, চাইকেল ৰাইড। ৱাও, এই ব্ৰ ফিলিংছ কেনে? মজা মজা। হলিমলি গাইছ, জয় ৰাখক। পুৰা ৰাস্তা কাম চলি আছে। এই ধৰা আৰু কিমান দূৰ আছে? পাইছোঁহি আৰু এখন স্কুল। এইটো অলপ পাহাৰটো দেখি আছোঁ ইয়াৰ পৰা, আৰু ইয়াৰ পৰা অলপ দূৰ হ'ব, বেছি দূৰ নহয়, পামগৈ আৰু। এইখন হ'ল ইংলিছ মিডিয়ামৰ স্কুল, এইটো গীৰ্জাঘৰ। মই আহি আছোঁ আৰু মোতকৈ আগত এজন, আৰু মোৰ পাছত আহি আছে, এইবোৰ বহুত আহি আছে। ইয়াত আহিব এবাৰ, গোৱালপাৰা হৈ সহুৱা বুলি কয়, এতিয়া সহুৱা গৈ আছোঁ। তাত ৱাটাৰফল আছে। আৰু কি দেখিব পাওঁ যাওঁ তাত। ফাইনেলি আহি এখন তামোলৰ বাগান দেখিছোঁ। ৱাও, বিৰাট চালিয়া। কেনেকুৱা লাগিছে ফিলিংছটো কৰি যা। হাই, বঢ়িয়া। ৱাও, এখন তামোলৰ বাৰী। ইয়াৰ পৰা হৈছে পাহাৰ ষ্টাৰ্ট। ৱাও, অলপ ওখ আছে ন? এইখন তামোলৰ বাৰী, বহুত ডাঙৰ তামোলৰ বাৰী দেই। অ', চালিয়া। ফাইনেলি পাইছোঁ সেই কাকবাৰী শিলডুবি। বাহ, বঢ়িয়া টাৰ্ণিংডাল লোৱা ধুনীয়াকৈ। ডবল টাৰ্ণিং। বহুত ভাগৰ লাগিছে। আহি যোৱা। এনেকুৱাকৈ চাইকেল ৰাইড কৰা আমেজেই বেলেগ।
পাইছোঁহি আৰু 7 কিলোমিটাৰমান আছে চাগে। ফাইনেলি টাৰ্ণিংকেইটা ঘূৰি মেলি, এইকেইটা অলপ বেছি ডাঙৰ টাৰ্ণিং আছিলে, ভিডিঅ' বনোৱাটো অলপ কষ্ট হ'ল। এতিয়া এখন পালোহি দলং। ৱাও, বহুত ধুনীয়া। আগতে অহা নাছিলোঁ, এবাৰ প্ৰথম আহিছোঁ। ৱাও, नज़ारा कैसा लगा? अच्छा है, मज़ा। वाह, আজি গৰমটো কম, কালিতকৈ গৰমটো কম। কালি কিন্তু পাহাৰ বগাই বহুত ভাগৰ লাগিলে, গৰম উঠিলে। কালি তাকো খালী ভৰিয়ে সিটো পাহাৰ বগাইছোঁ। খালী ভৰি বগাওঁতে অলপ দিগদাৰ হয়। চেণ্ডেল পিন্ধি তাতে যাব নোৱাৰি, মন্দিৰ আছে। পাৰি নেকি? তাতে এবাৰ যাওঁতে তাৰমানে হেৰি চেণ্ডেল নিবলৈ নিদিলে কৈছে, সেইকাৰণে আমি তলতে থৈ গ'লোঁ। অঁ, ৱাও, বহুত 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 ভাল লাগিছে কৈছোঁ নহয়, ইয়াত আহি মনটো বহুত ভাল লাগিছে। আমি এতিয়া সেই পাহাৰটোত যাম। সেই পাহাৰটোত ৱাটাৰফল আছে, এইটো চাইডো আছে। এইটো চাইডে যাব নোৱাৰে, হাতী ওলাই বোলে। এইবোৰ আহিছে, বহুত দূৰৰ পৰা মানুহ আহিছে, সুধিছিলে, ক্লিপটো লোৱা নহ'ল। এইফালে আছে এখন কলৰ বাৰী আছে, চাইডতে এখন নদী। ৱাও, কি চালিয়া লাগিছে হেই। ৱাও, ৰাস্তা একদম ফাৰ্ষ্ট ক্লাছ। পাহাৰৰ মাজত এনেকুৱা ৰাস্তা পোৱাটো বহুত দিগদাৰেই। এইবোৰ তাতে যাব, হহুৱাই যাব। এইটো হ'ল মেঘালয় পাহাৰ। ৱাও, গাইছ, ইয়াত এটা কথা কওঁ, ইয়াত নেটৱৰ্ক নাপায়। মানে ইয়াত বহুত প্ৰব্লেম নেটৱৰ্কৰ। এইটো এলেকাত তাৰমানে নেটৱৰ্ক নাপায়, একদম দিগদাৰ হৈ গৈছে। ৱাও, অলপ ঠাণ্ডা বতাহ লাগিছে, ভাল লাগিছে ন? অঁ, এই আমি অলপ কথা কওঁতে পূৰা গৰম আছিলে। এই তেতিয়া পাহাৰৰ ওচৰ চাপি আহিছোঁ, ইমান গৰমটো নাই তাৰমানে। ইয়াত ঠাণ্ডাটো পূৰা জল্দি পৰে, কাৰণে একদম পূৰা ফিটফাট আহিছোঁ। গাঁও পাই গ'লোহি। গাঁওখনৰ নাম কি ক'বতো নোৱাৰিম এতিয়া, কিবা গাঁও, প্ৰথম আহিছোঁ। গৈ থাকোঁ আৰু যিমান আগলৈ পাওঁ গৈ আছোঁ। रास्ता का हालत बहुत ख़राब है। ओ भाई, मारो मुझे मारो। पाम আৰু হহোৱা পাইছোঁহি। মানুহ বহুত আছে আজি। ফাইনেলি গাইছ পাইছোঁহি আৰু। वाह, क्या नज़ारा। আহি পাইছোঁহি আৰু কিমান দূৰ আছে নীল?
আধা কিলোমিটাৰ ঠিকে আছে এইডোখৰ অলপ ওখ চাইকেল তুলিবলৈ দিগদাৰ আছে মোবাইলটো পৰি গ'ল হা না না বেছি স্কেচ নাই পোৱা অলপ সৰি বেছিটো নাই আধা কিলোমিটাৰ আছে মোবাইলটো পৰি গ'ল একো হোৱা নাই অলপ ফাটিছে ৱাও বহুত ধুনীয়া মোবাইলটো পৰি গৈছিলে গাইছ ৰাস্তা ইমান খাৰাপ এই বহুত বেয়া ৰাস্তা এডোখৰত পালোঁ হিল তাৰমানে পাহাৰীয়া ৰাস্তা যে তাত শিলগুটি পৰি থাকে গোটেই ওপৰৰ পৰা শিলগুটি খহি আহে তাতে মোৰ মোবাইলটো পৰি গ'ল হাতৰ পৰা বিশেষ একো বেয়া নাই অলপ স্কেচ পৰিছে কি চালিয়া ৰাস্তাও গোটেই ৰাস্তা যদি এনেকুৱা হ'ল হয় বহুত ভাল লাগিলে পাহাৰীয়া ৰাস্তা হ'বই অলপ বেয়া ই আহি ৰৈছে ইয়াত হা আহি আছে ইয়াতে খোজকাঢ়ি আহিছে এডোখৰ আমি আগত যাওঁ ব'ল গৈ থাকোঁ ৱাও এইটো হিল দেখিছে না ওপৰৰ পৰা পানী আহি আছে পুৰা ওপৰত এই ঘৰ আছে ওপৰত পুৰা ঘৰ আছে এইকেইটা চাইকেল ৰাইডাৰ এইহেন তেলৰ দামত চাইকেল ৰাইডে ঠিক আছে বডি ফিট চাইকেল হিট ৱাহ ৱাহ হয়নে বডি ফিট চাইকেল হিট মেঘালয় মেঘালয় हाँ ये तो सही है तेलर दाम होइसे 3 जनके उठिबई वाह पानी पूरा गई আছে मजा হহুৱা পাইছোহি আৰু আমি এতিয়া আছো পাহাৰৰ মাজত একেবাৰে এইটো লগৰ এটা আহি আগতেই ৰৈ আছেহি হয় ৰখিলো অলপ পালোহি না কি খাই আছা হে আইচ বুলি কয় অ আইচ ও গোটেই হিলে হিল শুনি সাইডত দেখাইছো ৰ'ব গৈ আছো পুৰা ফাইনালি পাই গৈছো ৱাও মেঘালয়া এফালে হহুৱা ৱাও আমি তাতে যাম ৰ'ব ওচৰত গৈ দেখাই আছো গাইছ পাই গ'লোহি অলপ ভাগৰ লাগিছে তা আইচক্ৰীম খাই লওঁ ইয়াত বোলে লোকেল আইচক্ৰীম
এইটো খাওঁ। আহি ফাইনেলি পাই গ'লোহি। মাত এটা শুনিবলৈ পাইছেনে? ৰ'ব দেখাই আছোঁ। এইটো হ'ল ৱাটাৰফলৰ মাত। গৈ আছোঁ। এতিয়া আমি ফাইনেলি পাই গৈছোঁহি। আমি মানুহে নাছিলে। ৱাও, বহুত ধুনীয়া ফিলিংছ এটা হৈছে। অ' শিলগুটি জঁপিয়াই জঁপিয়াই ফিলিংছ কেনে লাগিছে? মজা। মজা। ৱাও, এইডাল বহুত ডাঙৰ শিল। গাইছ, ইয়াতে ভিডিঅ' বনোৱাটো বৰ এটা সম্ভৱ নহয়। বাই চান্স যদি পৰি যায় তলত, কেমেৰা হৈ গ'ল। ৱাও। হাই, এতিয়া লগ পালোঁ ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ আপোনাৰ মেঘালয় ছাবস্ক্ৰাইবাৰ। ইয়াৰ যিটো দোৱান কয়, তাৰমানে সেই দোৱানটো আমি বুজি নাপাওঁ। হিন্দীত পাতিছোঁ কথা, হিন্দীতে কথা পাতিব লগা হৈছে। এতিয়া আমাক অলপ দেখাবলৈ লৈ গৈ আছে, অলপ বস্তু দেখাবলৈ লৈ গৈ আছে। তাকে অলপ চাওঁগৈ। জংঘলৰ মাজত গৈ আছোঁ বৰ্তমান। নীল, একদম মেঘালয় ছাবস্ক্ৰাইবাৰ লগ পাই গৈছোঁ। কেনে ফিলিংছ? বহুত ফেৰা। বাহ, আমাৰ বঢ়িয়া লাগিছে কিন্তু পপুলাৰিটিও আছে, হয় নাই? ৱাও, পানী কেনেকা মান কাৰে। বাহ, বহুত ডাঙৰ গছ। ইয়াত গোটেই কলগছ, তামোল গছ বহুত আছে। আৰু অলপ আগলৈ যাওঁ পাহাৰৰ ওপৰত। এতিয়া আমি আছোঁ একেবাৰে পাহাৰৰ একেবাৰে ওপৰত। ৱাও, বহুত মজা লাগিছে কৈছোঁ নহয়। ইয়াত আহি ফিলিংছটো একদম অসমৰ একেবাৰে সীমান্তত আছোঁ আমি। অসম নাগালেণ্ড সীমান্তত আছোঁ। অসম নাগালেণ্ড নহয়, অসম মেঘালয় সীমান্তত আছোঁ। মাফ কৰিব। এতিয়া মই গৈ আছোঁ অকলে, লগত নাই, লগৰকেইটা গৈ আগৰ পালেগৈ। বাও, মজা লাগিছে। অলপ তলৰ পালোহি। এটা পাহাৰ বগাই শেষ হৈছে বৰ্তমান। ইয়াতে আহিব, বহুত ভাল কৈছোঁ নহয়। জেগাডোখৰ ইমান ভাল, মানে কি ক'ম আৰু, বহুত ভাল লাগিছে ইয়াতে। ফাইনেলি গা পা ধোৱা হৈ গ'ল। এতিয়া ঘৰত যাব লাগে। ইয়াতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ।